ৰাতিপুৱা 9টা বাজি গৈছে আৰু মই যাব লৈছোঁ ওচৰতে থকা মন্দিৰ ভাগলৈ যাব লৈছোঁ। আচলতে বহুত দিন হ'ল যোৱা হোৱা নাই। আজি ভাবিলোঁ মন্দিৰৰ পৰা এপাক খাওঁগৈ আৰু আপোনালোককো আজি ভাবিছোঁ বহুত দিনত ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু আপোনালোককো দেখাই আছোঁ আজি মই দিনটোত কি কৰোঁ। চাই থাকিব ভিডিঅ'টো। থেংক ইউ। তেতিয়াহ'লে ব'লক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু মন্দিৰলৈ যাওঁ। ওচৰতে আছে হ'ল কি যাম ব'ল আকৌ আছে। মই ক'ৰবালৈ ওলাই আহিলে তাই একদম চিঞৰ বাখৰ কৰিছে। বৰষুণ দিব চাগে। কৰি তো নাকটো ইমান পিংক হৈ আছে যে। আজা মন্দিৰ পাই গ'লোহি। ইমান ধুনীয়া লাগিছে। এয়া হৈছে আমাৰ ৰংগনাথ শিৱ মন্দিৰ। হেল্ল', মই সদায় চাউল আনিম বুলি পাহৰি থাকোঁ। নেক্সট টাইম পাক্কা আনিম দেই। হৈ গ'ল, এতিয়া মন্দিৰৰ পৰা ওলাই যাওঁ। চিনি নাপাওঁ দেই তোক মই। চিনি নাপাওঁ তোক মই। তই যা দিয়া হোৱা একো নাই, মোৰ হাতত একো নাই। ব'ল যাওঁ ব'ল। যামগৈ, মোৰ লগত যামগৈ। কি মানে কৃষ্ণ কৃষ্ণ। ঐ প্লেনজোপা মই ভাবি থাকোঁ দেই, সদায় মানে এই গছজোপা দেখিলে সদায় মনলৈ আহে মানে ইয়াৰ বোলো পাতটো লৈ যামচোন, পানীত দি পেলাই মানে এনেকৈ দি চাম শিপা যদি এনেকৈ হয় ভাবোঁ মানে। তাৰপিছত এতিয়া আজি সেই তাৰ পৰাই পাত দুখিলা ল'লোঁ। মালিকে নাই দেখা বাৰু। আহি পাই গ'লো সেই মন্দিৰৰ পৰা আৰু জেচি উৎপাত। তাই মানে মোক দেখিলে মানে প্ৰত্যেকবাৰেই যদি ক'ৰবাৰ পৰা আহোঁ নহয় মানে 5 মিনিটৰ পাছত বা 10 মিনিটৰ পাছত যদি তাই মোক নেদেখে নহয়, তাই এক্সাইটমেণ্ট মানে এনেকুৱা সদায় এনেকুৱা। এতিয়া মই আহি পেলাই মন্দিৰৰ পৰা আহি এতিয়া কিবা এটা খাই লওঁ। দুপৰীয়া ভাত খাবলৈ মায়ে দিলে। মায়ে আজি বনালে সৰু মাছৰ পিটিকা। মোৰ পিছে সৰু মাছৰ পিটিকা খাই বৰ ভাল লাগে। আপোনালোকৰ ভাল লাগে নাই জনাবচোন। আবেলি সময়ত মন কৰিলোঁ মোৰ এই লিলিজোপাত অপৰাজিতা ফুলজোপা হৈ পেলাই একদম লিলিজোপা মাৰি পেলাইছে। সেইকাৰণে অপৰাজিতা ফুলজোপা লিলি গছজোপাৰ পৰা অলপ আঁতৰাই দিলোঁ। তাৰপাছত এইফালে মই অকণমান স্কিন কেয়াৰ কৰি ল'লোঁ। নাৰিকল খকুৱা। থেংক ইউ। ভিডিঅ'টো যদি ইমানখিনিলৈকে চালে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ। আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই আছোঁ। বাই বাই।